নমস্কাৰ বন্ধু বান্ধৱীসকল বিশ্বকৰ্মৰ দিনাখনে ভিডিঅ'টো বনাইছিলোঁ মই মাইনাৰ এক্সামৰ কাৰণে দিব পৰা নাছিলোঁ সেয়ে ভাবিলোঁ আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ মাজলৈ লৈ আনিলোঁ খিচিৰি আৰু চব্জিৰ ৰেচিপি এয়া খিচিৰিৰ বাবে লৈছোঁ চব্জি বিলাহী কচু ৰঙালাও পটল আৰু আলু এইখিনি মই খিচিৰিৰ লগত মিলাই দিম আৰু লগতে সেম চব্জি এয়া কাটি লৈছোঁ চব্জিৰ বাবে এয়া খিচিৰি বনাবৰ বাবে মই লৈছোঁ জহা চাউল 1 গিলাচ আৰু সেম 1 গিলাচ দালি আৰু মচুৰ দাইল আৰু মুগৰ দাইল মিলাই লৈছোঁ এতিয়া মই চাউলখিনি আৰু দালিখিনি ভালদৰে ধুই লৈ মই কুকাৰত দি দিম চাউল আৰু দাইলখিনি মই কুকাৰত দি এতিয়া ইয়াতে দিম নিমখ হালধি আৰু মই পিয়াজ এটা কাটি লৈছোঁ হেয়াও দি দিছোঁ আৰু লগতে মই কাটি ৰখা চব্জিখিনিও দি দিম ইয়াৰ লগতে এতিয়া মই যিহেতুকে দালি আৰু চাউল সমান দিছোঁ এতিয়া মই পানীটো অকমান বেছিকৈ দিব লাগিব গেছটো জ্বলাই লৈ মই কুকাৰটো বহাই দিলোঁ খিচিৰিখিনি এতিয়া মই আনফালে আৰু এয়া কেৰাহীটো বহাই দিছোঁ কেৰাহীটো বহাই দি মই ইয়াতে চব্জিখিনিৰ বাবে এই পাঁচফোৰণ জলকীয়া তেজপাত আৰু পিয়াজ দি দিছোঁ ফ্ৰাই কৰি ল'ম এতিয়া ইয়াৰ লগত মই এটা বিলাহীও কাটি দি দিছোঁ আজিৰ ভিডিঅ'টোত মই কেমেৰামেনহে হৈ থাকিলোঁ মোৰ হাজবেণ্ডে বনালে এওঁ কাশ্মীৰৰ পৰা আহিলে এওঁ ডিফেন্সত কাম কৰে কাশ্মীৰত থাকে মতা মানুহৰ হাতেৰে ভাত আঞ্জা খাবলৈ সঁচাকৈ বহুত টেষ্টি আৰু সোৱাদ লগা হয় নহয়নে পিয়াজ আৰু বিলাহীখিনি ফ্ৰাই হোৱাত এয়া চব্জিখিনি দি দিলে চব্জিখিনি বহাই দি অলপ টাইম লৰে ফ্ৰাই কৰা হ'ল তাৰ পিছত দিয়া হ'ল হালধি জিৰা গুড়ি এচামুচ আৰু সোৱাদ অনুপাতে নিমখো দি দিলোঁ এতিয়া আকৌ লৰাই দি অলপ টাইমৰ বাবে ঢাকনি দি ৰাখি দিম ঢাকনিখন গুচাই আকৌ লৰাই দিম এয়া দেখিছেনে চব্জিৰ কালাৰটো ধুনীয়া হৈছে অকমান সিজিছেও আৰু অলপ টাইম ৰাখিব লাগিব 10-15 মিনিট মান যোৱাৰ পিছত এয়া চব্জিখন ফ্ৰাই হৈয়ে গ'ল আমাৰ এতিয়া চব্জিখন নমাই দিম আনফালে কেৰাহীটো বহাই দিম গেছত খিচিৰি সম্ভাৰৰ বাবে এয়া দিছোঁ 2 চামুচ ঘি 2 চামুচ দিয়াৰ পিছত আকৌ মই অকমান মিঠাতেলো দি দিছোঁ ইয়াতে দি দিলোঁ পাঁচফোৰণ আৰু তেজপাত জলকীয়া আৰু পিয়াজ কাটি ৰাখিছিলোঁ পিয়াজো দি দিম এতিয়া পিয়াজখিনি দিয়াৰ পিছত 5-6টা মান কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ হেয়া দি দিছোঁ আৰু লগতে বিলাহীও দি দিছোঁ এয়া কাটি ৰাখিছিলোঁ বিলাহীও দি দিছোঁ খিচিৰি বনাওঁতে তেতিয়াও হালধি দি দিছিলোঁ এতিয়াও অকমান দি দিছোঁ কমিও হ'ব পাৰে ইয়াৰ লগতে জিৰাও দি দিলোঁ তেতিয়া জিৰা দিয়া নাছিলোঁ এতিয়া দি দিলোঁ অলপ বেছিকৈ দিছোঁ সেয়েহে ইয়াৰ লগতে আমি আদা নহৰু খুন্দি ৰাখিছিলোঁ হেয়াও দি দিছোঁ ভিডিঅ'টো কৰাত প্ৰব্লেমৰ কাৰণে আমি দেখুৱাব নোৱাৰিলোঁ মছলাখিনি ফ্ৰাই হোৱাত এতিয়া আমি খিচিৰি দি দিম কুকাৰটোৰ পৰা খিচিৰি অকমান বেছিকৈ হৈছে সেয়েহে আমি কেৰাহীটোত গোটেইখিনি ঢালি দিব নোৱাৰিলোঁ আমি এতিয়া কেৰাহীটোৰ পৰা কুকাৰটোত দি দিলোঁ আকৌ এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ টেষ্টিও ধুনীয়া হৈছে লগতে আপোনালোকৰ মাজত পৰিবেশনো কৰিলোঁ এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছে কোনোবাই যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ৰিকুৱেষ্ট কৰিলোঁ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব আহি থাকিবলগীয়া নটিফিকেশ্যনবিলাক পাই থাকিব এতিয়া ৰাখিছোঁ বা